নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল EMRSত টোটেল 3,400তকৈ ভেকেঞ্চি বেছি ওলাইছে। টিচাৰৰ ভেকেঞ্চি হয়। ভিডিঅ'টো শেষৰ লগে চাওক, আপোনালোকে ফুল ইনফৰ্মেশ্যনটো পাই যাব। তো নৰ্থ ইষ্টতো ভেকেঞ্চি আছে। আপোনালোকে যোনে যোনে আবেদন কৰিব বিচাৰিছে তেওঁলোকে আবেদনটো কৰাৰ লাষ্ট ডেট আছে 31 মে। আপোনালোকে দেখিব পাৰিব 31 মেলৈকে আপোনালোকে আবেদনটো কৰিব পাৰিব। এইটো লাষ্ট ডেটটো বঢ়াই দিয়া হৈছে, আগতে আছিলে। তো এতিয়া কথাটো হ'ল যে আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কি কোৱালিফিকেশ্যন লাগিব। তো PGT আৰু TGTৰ যোনটো পষ্ট আছে, বাকীখিনিতো আপোনালোকে কৰিব পাৰিব, প্ৰিন্সিপাল, বেষ্ট প্ৰিন্সিপাল। কিন্তু মই PGT মেইন TGTৰ কাৰণে কৈছোঁ। TGTৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব। আপোনালোকে দেখিব পাৰিব ইয়াতে লিখা আছে TGT যোনটো পষ্ট আছে এইটো TGT মানে হ'ল ট্ৰেইন গ্ৰেজুৱেট টিচাৰ। তো ইয়াৰ কাৰণে যোনটো কোৱালিফিকেশ্যন আছে এইটো আপোনালোকক গ্ৰেজুৱেশ্যন লাগিব। দেখিব পাৰিব বেচেলাৰ ডিগ্ৰী লিখা আছে। তো আপোনালোকে গ্ৰেজুৱেশ্যন থাকিব লাগিব। তো TGTৰ কি ছাবজেক্ট আছে এইটো চাই লওক। TGTৰ হিন্দীৰ কাৰণে যদি আপুনি লয় তেতিয়াহ'লে আপোনাৰ হিন্দী থাকিব লাগিব। ইংলিছ হ'লে ইংলিছত আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব। আৰু SSTৰ যদি কাৰণে লয়, SSTৰ কাৰণে হ'লে আপোনালোকে ইয়াৰ মাজে যিকোনো দুটা ছাবজেক্ট থাকিলে হৈ যাব। তো কি আছে, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স, পলিটিকেল চায়েন্স। তো বহুতৰ এইবোৰ ছাবজেক্ট থাকে। নেক্সট যোনটো কথা হৈছে এইটো হৈছে TGT মেথছৰ কাৰণে। তো মেথছৰ কাৰণে আপোনালোকে দেখিব পাৰিব কি ৰিকুৱাৰমেণ্ট কৈছে। ইয়াতে আপোনালোকে ভিডিঅ'টো পজ কৰি চাব পাৰিব। আৰু TGT চায়েন্সৰ কাৰণেও ইয়াতে চাব পাৰিব। আৰু চাওক, আৰু চবতকৈ ইম্পৰ্টেণ্ট যোনটো কথা হৈছে এইটো লগতে আপোনালোকৰ BEdটোতো থাকিব লাগিব, কাৰণ আজিকালি টিচাৰৰ চাকৰিৰ কাৰণে চবতে BEd লাগে, এইটোতো আপোনালোকে গমেই পায়। কিন্তু চবতকৈ ইম্পৰ্টেণ্ট যোনটো কথা হৈছে যোনে যোনে আপোনালোকে CTET পাছ কৰিছে, চবতকৈ ইম্পৰ্টেণ্ট কথা এইটো মনত কৰি লওক। কাৰণ অসমত বহুত ল'ৰা ছোৱালী আছে CTET পাছ কৰি ঘৰত বহি আছে। যোৱা বছৰ পাছ কৰিছে, তাৰ আগৰ বছৰতো পাছ কৰিছে, কিন্তু তেওঁলোকে ৰিচোৰ্চ নাজানে, ৰিচোৰ্চ পোৱা নাই, ক'ত ভেকেঞ্চি ওলাইছে একো আইডিয়া পোৱা নাই, সেইকাৰণে বহুতে ঘৰত বহি আছে। তো আপোনালোকে চাওক, ইয়াতে আপোনালোকে পাছ CTET আৰু অকল CTET নহয়, আপোনালোকে যদি অসম টেটো পাছ কৰিছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। চাই লওক, পাছ ইন দ্য ষ্টেট টিচাৰ এলিজিবিলিটি টেষ্ট, ষ্টেট টিচাৰ যোনটো আছামৰ টেট যোনটো হয়, টেট আছাম টেট, এইটো নহ'লে চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট CTET। তো আপোনালোকে দেখিব পাৰিব, আপোনালোকে যদি যিকোনো টেট পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে আবেদনটো কৰক। আবেদনটো অনলাইন হয়। মই ডেছক্ৰিপশ্যন বক্সত আপোনালোকক অনলাইন লিংক দি দিম, ফুল ডিটেইলছটো আপোনালোকে পাব। তো যদি ভিডিঅ'টো ভাল লাগিছে আৰু এনেকুৱা চৰকাৰী চাকৰিৰ বিষয়ে আপোনালোকৰ ৰেগুলাৰ আপডেট লাগে, আৰু আপোনালোকে যদি প্ৰাইভেট চাকৰিৰ ৰেগুলাৰ আপডেট বিচাৰিছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব পাৰিব। আপোনালোকৰ যিমান চিনাকি মানুহ আছে তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাৰ টেট কোৱালিফাই কৰিছে কিন্তু চাকৰি পোৱা নাই। তো তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক এটা দি দিব। আৰু কিবা সুধিব থাকিলে কমেণ্ট বক্সত মোক আপোনালোকে সুধিব পাৰিব, মই চবকে ৰিপ্লাই দি থাকোঁ। নেক্সট ভিডিঅ' আমি আকৌ লগ পাম নতুন কিবা আপডেটৰ লগত। তেতিয়ালৈকে ধন্যবাদ বন্ধুসকল।